Hello everyone, কি খবৰ সকলোৰে আশা কৰিছো আপোনালোক সকলো নিশ্চয় ভালে কুশলে আছে মই আছো বৰ্তমান আকৌ ডিব্ৰুগড় আহিলো আমাৰ থিয়েটাৰ আজিৰ পৰা আছে ৰাজগড়ত আৰু দিনটো ভ্লগ বনাব পৰা নাই কাৰণ একদম ৰেষ্ট কৰি আছো যোৱাকালি শিৱসাগৰৰ পৰা যেহেতু জয়ৰাপাৰৰ পৰা ডিসটেন্সটো বহুত বেছি হয় অলপ দূৰ হয় আৰু জয়ৰাপাৰৰ পৰা ডিব্ৰুগড় গতিকে ৰাতি গুচি আহিলো ভাগৰ লাগিছে দিনটো হুলু আৰু এতিয়া ওলাই আহিছো ৰেডি হৈ ৰাজগড়লৈ ৰাজগড়ত অহাযোৱা কৰিম ডিব্ৰুগড়ৰ পৰা এতিয়া পাইছো সিং চাপৰি আৰু আমাৰ পাপা আহিছে পাপা আকৌ চাব আজি মুখা পিন্ধা দৰা কেইবাৰ চালে পাপা এতিয়ালৈকে দুবাৰ চালে এবাৰ মিলাই তিনিবাৰ হ'ব আৰু গাৰ্গীও যাব এতিয়া গাৰ্গীক আমি পিক আপ কৰিম তাৰপিছত আমি ৰাজগড় যাম আৰু এইজনী গাৰ্গী আহি গ'ল চাচোন ইমান তহঁতৰখিনি জেম হয় নহয় বাপৰে বেগটো ভাল লাগিছে থেংক ইউ সেয়া আমি আহি পাইছো সেই পেণ্ডেল অলপ দেৰি হ'ব শ্ব' আৰম্ভ হওঁতে কিন্তু আমি ইতিমধ্যে আহি পাইছো সেই পেণ্ডেল আজি বিকিৰ বাৰ্থডে আমি চেলিব্ৰেট কৰিছো গ্ৰীণ ৰুমত আমাৰ একদম লেকচাৰ গ্ৰীণ ৰুমত একদম কি চলিছে আড্ডা চলিছে আমাৰ সব ঘৰৰ মানুহবোৰ লগ পাইছে আড্ডা মাৰিছে ঠিকছে আৰু কি লৈ আনিছে দেখাই দিয়ে থিয়েটাৰ চাবলৈ কি আনিছে ঢেৰ আনিছে চিপছ আৰু কি কাজু কিমান কাজুখিনি আধা দি শেষে কৰি খাচোন পাপাকে এয়া কাজু এগাল মাৰিছো আৰু আমাৰ নাটক আৰম্ভ হৈ গ'ল মৰম মৰম গানটোৰ কিছু দৃশ্যাংশ মই আপোনালোকলৈ আগবঢ়াইছোঁ গুড মৰ্ণিং মই আছোঁ বৰ্তমান মোৰ ডিব্ৰুগড়ৰ ঘৰত আৰু আপোনালোকে মোৰ ভ্লগত মোৰ বৌক খুব কমকৈ দেখা পায় কাৰণ মোৰ বৌ অফিচ গুচি যায় দিনটো অফিচতে থাকে ৰাতি আহে আৰু ৰাতি আমি কোনেও কাকো লগেই নাপাওঁ আজি যিহেতু ছানডে গতিকে বৌ ঘৰত আছে আৰু খানাৰ একদম প্ৰিপাৰেশ্যন চলাই আছে কি বনাইছে মই আপোনালোকক দেখুৱাই আছোঁ ইয়াত কাইলৈ যামগৈ ঘিলামৰা এতিয়া দিনটো আৰু বৈ মেলি খানা বনাব কি বনাব তই কি বনাবি মই আজি একো নবনাবই বনাব মই লাগিহে দিম বলব ওকে ৱাও মাটন লোভ লাগি গৈছে দেই জল্দি জল্দি খাওঁ আৰু যাওঁ এইটো কাৰ মিমি ভাত এইটো কাৰ পাপাৰ এয়া মাছৰ কি এয়া শুকান মাছ বেংগলী ষ্টাইলত ন বেংগলী ষ্টাইলত শুকান মাছ বনাইছে বৌয়ে এয়া মাটন এয়া কি কচু বা আমাৰ আলহী আহি গ'ল তো আৰু মোৰ বাও আহি গ'ল আমি এতিয়া আটাইকেইটা অকণমান ফুৰিবলৈ যাম গাড়ীত মাজত বহা না আগত মাক বহিছে মাক কোনে কয় ভূতৰ কথা কোনে ভূতৰ কথা শিকে কোনে কয় ভূতৰ কথা আমি এতিয়া আহি পাইছো বজাৰ আৰু আজি দেওবাৰ সেইকাৰণে প্ৰায় দোকানবোৰ বন্ধ হৈ আছে আইসক্ৰীম নাখাই দেই ঠাণ্ডাখনত মই তাত পপকৰ্ণ খাম একদম আনি মেলি ঠাণ্ডা যেন আইসক্ৰীম লাগে বেলেগ পপকৰ্ণ এতিয়া নহয় চলো ऊपर चलते हैं আমি সকলোৱে আচলতে মোৰ চিনেমা এখন ৰিলিজ হ'ল সেইখন চাবলৈ আহিছোঁ দাদাগিৰি নামৰ আপোনালোকক কিছু দৃশ্যাংশ দেখুৱাইছোঁ ধৰিব পৰা নাই তই কেনেকে মোটি মোটি দেখা
দুইজনী সমানে আগবাঢ়ি গৈ আছো কিন্তু আমিতো আৰু 17-18 বছৰ ভাল লাগিলে ষ্টৰিটো এটা খুব ভাল এটা ষ্টৰি আৰু তোমাৰ এক্টিং খুব ভাল লাগিছে কেনেকুৱা পালে একদম ভাল সঁচাকে ভাল লাগিছে ভাল ভাল তোমাৰতো এনেকৈ বেছি ভাল পালে এক্টিং তৰাৰ এক্টিং এনেকৈ ভাল হৈছে এই আমাৰ দৰ্শকসকল দাদাগিৰি চাবলৈ আজি পাপাই জীৱনত প্ৰথমবাৰ চিনেমা হলত চিনেমা চাইছে কেনেকুৱা লাগিলে পাপা বহুত ভাল লাগিছে আৰু আমি গধূলি আহি পাই গ'লোহি আমাৰ পেণ্ডেল আৰু এয়া ৰাজগড়ত আমাৰ নাটক চাবলৈ আহি আমাক উৎসাহিত কৰা দৰ্শকসকল ৰ'বা দেই ৰ'বা মই নতুন ছাবস্ক্ৰাইবাৰ ন আজি ৰাতিপুৱা মোক কমেণ্টটো কৰিছে তেওঁ কেনেকুৱা পালে নাটক খুব ভাল লাগিছে এই ভাইটিহঁতে মাতিছে আমাৰ থিয়েটাৰখন তোমালোক ছেটিছফাইড নে সেইটো কোৱা বহুত ভাল লাগিলে বহুত ভাল এক্সপিৰিয়েঞ্চ হৈছে আৰু ড্ৰামাখন বহুত ভাল লাগিছে আৰু ৰিয়েলিষ্টিক হৈছে গোটেই বহুত ভাল দৰ্শক পাইছোঁ বহুত প্ৰথম দিনাখন অলপ প্ৰথম দিনা অকণমান অলপ কম হৈছিলে কিন্তু তাৰ পিছৰ দিনাখন কালি আৰু আজি দৰ্শক বহুত ভাল সঁহাৰি প্ৰায় গোটেই হলটো দৰ্শক ভৰ্তি হৈ গৈছে বাৰু আজিলৈ সামৰিছোঁ পুনৰ এটা নতুন ব্লগ লৈ মই আপোনালোকৰ ওচৰলৈ আহি আছোঁ চাই থাকিব মোৰ ইউটিউব চেনেল নিৰ্মালিজ গেলেৰী